হাত ধুলে গম পাব পানী আছে এই ইয়াত কাপোৰ লগাব ইয়াত তোমালোকৰ তাত যদি এনেকুৱা যদি প্ৰব্লেম হৈছে তো একদম মিস্ত্ৰী এটা মাতিব পাৰে এইকেইটা আছে ফুল বদনাম কৰিবি চালা আছে মই খুল পটাপট paling nunggu gue Islam terus ini bakal sini kita boleh ya sih sudah boleh jadi ini kita উলিয়া না লাগে lagi আছে নাকি উলিয়াৰে আকৌ কি আছে এইটোৱে আকৌ সেটটো এইটো লাগিব এইটোতে হেৰি লগাব লাগিব গম পাইছ নাই কিবা এটা চিষ্টেম লগাব লাগিব হলকি পোৱা নেকি চাবা লগাই চাবা ধান হ'লে নহয় চাই লওঁ আগতে হলকি পৰিব পাৰে আকৌ সেইটো এৰি পৰিছে গম পাইছ নাই সেইটো নহ'লে তই হেৰি কিবা জাম দিব লাগিব হেৰি লগাই তেতিয়া হৈ যাব চিলিপ লৈ নাই সেইটো তই হেৰি কৰ কিবা টিং আছে নাই পাতলা চালা টিং আনি পিনে নহ'লে প্লাষ্টিক এটা টেমা কাটি পিনে পেকিং দিব লাগিব তেতিয়া হৈ যাব মই আকৌ লগাই পাইছোঁ মানে হৈ যাব এনেকৈ থাকে এনেকৈ থাকে লগাইছে ওলাব ন পানীৰে পানী ওলাই গ'ল চাহ ওলাই যাব এতিয়া চাবি দেই আমাৰ মিস্ত্ৰী এইটো দেই উলিয়াই দিলে পানী চাহ মিস্ত্ৰীটোৱে দেখিছ আকৌ গ'ল সেইটোৱে কৈছোঁ মই প্লাষ্টিক নহ'লে কিবা কাটি টিং এধৰ নহ'লে কিবা মানে লগাব লাগিব তাত তেতিয়া হৈ যাব চাবি আপোনালোকৰ তাত যদি এনেকুৱা যদি প্ৰব্লেম হৈছে তো এইকেইটা মিস্ত্ৰী এটা মাতিব পাৰে এইকেইটা পূৰা পাকৈত মিস্ত্ৰী হয় আৰু কেনেকৈ লগাই দেখুৱাই যাম মানে আপোনালোকে শিকাই দিছোঁ মানে কি কি চিষ্টেম কৰিলে তো মানে যদি শ্লিপ হয় ন তো এনেকৈ মানে বস্তুটো বনাব পাৰি তো দেখা আপোনালোকে চাই থাকিব লগালোঁ এবাৰ তো নহ'লে আকৌ এবাৰ শ্লিপ হয় এবাৰ আকৌ লগাম তো চাই থাকক কেনেকৈ লগাই আছে এইটো বস্তুটোতো এইটো যে শ্লিপ হৈ ইয়াত শ্লিপ হৈ গৈছে এইটো উলিয়াচোন এইটো চা না পুৰা ঠেট মাৰ খাই গৈছে এইকেইটা গম পাইছ নাই এইকেইটা বস্তুটো সেইকাৰণে কৈছোঁ এইটো লগাইছা কেনেকৈ লগাবি দেখাই দে অঁ দেখাচোন মিস্ত্ৰী দেখা ই তাঁৰ লগাইছে মই কৈছোঁ তাঁৰ লগালে নহ'ব চাবি হা তাঁৰ লগাই আছে ই মই কৈছোঁ তাঁৰ লগালে নহ'ব আকৌ এইবোৰ মই কৈছোঁ ই কৈছে হ'ব চাওঁ লগাব পাৰে না নোৱাৰি ঐ লগাব পাৰিব নাই এনেকৈ নহয় এনেকৈ লগাব পাৰিব নে নোৱাৰি ক
বগচোন নোৱাৰে এই সূতা লগা টান কৰ আকৌ স্লিপ খাব চাবি আগত সেইটো মাৰ খাই দিব নহ'লে এই তললৈ লাগিব এই বাটটো নাই বাটটো মাৰিব এইটো দেখাইছোঁ টিভিত লৈ এবাৰ পানী চানী আছে নে নাই একো দেখিয়ে নাপাওঁ ফ্লাক্সটো জ্বলালে দেখিম নেকি দেখিছেনে পানী আছে নবজাবি 1 মিনিট এটা পানী আছে চকিনি হিলি আছে অলপ অলপ দেখিব পাইছে আৰু লাইটটো পোহৰটো দেখিছে জেলি গৈছে অলপ সেইটোৱে হয় নাই মই আকৌ চিলি খাব চাবি এইটো মেয়া না ঠেটটো তেতিয়া খাব টান দিলে একেবাৰে নাইকিয়া দিব এইটো ঠেটটো সেইটো মিলাম মই মিলাম দে টান দিলে ঠেটকেইটা আকৌ অভাৰ উল্টা ঠেট খাব নাই আকৌ মই কৈছোঁগে চিলিপ কৰিব বুলি এইটো মানে উল্টা ঠেটত পৰিব আকৌ এইটো লগা নাই এইখন এইটো লগা কেনেবা টান নহ'লে মোক কবি দে তাত গাৰ মৰা থাকে ন এইটো অৱস্থা আছে মেলে হৈ যাব পাৰে এইটো বগা টেপ এটা নাপায় জানো ঢিলা হ'লে দে বগা টেপ এটা পায় চিম্পল টেপ নহ'লেও এনেকৈ আমি কটৰ লগাইছোঁ টিং স্লিপ কৰিব নাই আকৌ কোৱা টাইপ নাই আমাৰ চিয়'ৰ হেভি বনাই দিছোঁ বৰ্তমান টাইট কৰি আছোঁ বৰ্তমান টাইট কৰা হৈছে এইবাৰ হৈ গ'ল এইটো বৰ্তমান এবাৰ দাঙিছোঁ ওপৰলৈ চাই লোৱা ভালকৈ এবাৰ হৈ গ'ল মুঠতে এইটো আপুনি পোৱা টান দিয়া নাছিল মানে লগাই চালে গম পাব মাৰিছা আকৌ এবাৰ আকৌ ঢিলা হ'লে ন এটা লগাই দে এটা এবাৰ ওলাই গ'ল ন উলিয়াই দিলে দেই মিস্ত্ৰী আছো নম্বৰটো দি দিবি তলত হা ডিছক্ৰিপশ্যনত বুলি এতিয়া কুৰা লাগিছে বৰ্তমান এতিয়া পানীটো লাগিব ধুবলৈ ইভেণ্টটো মাৰি দিয়া তো এতিয়া হৈ গৈছে পুৰা কমপ্লিট পানী ওলাব এতিয়া ন এতিয়া পানী ওলাব ৰ জেগাখন টেপে না ওলাব না নোলাই দেখা দে ওলাই গ'ল ৰ আমাৰ লাহেকৈ মাৰ হাত দিলেই গম পানী লাগিলে ন হৈ যাব তো ইয়াক মাতিব পাৰে যদি কাৰোবাৰ দৰকাৰ যায় 500 টকা লয় মানে যদি ভালকৈ দিয়ে 500 টকা পইচা লয় আৰু খোৱা বোৱাটো মানে এইটো কি কয় মটন চিকেন নহ'লে বিৰিয়ানী চিকেন কিবা মঙাই দিলে হৈ যায় দুপৰীয়া খানাটো আৰু লগত কেছ পইচা 500 টকা দিলে বনাই থৈ আহিবগৈ তো যদি ক'ব লাগে এইটো টেপেনা বুলি কৈ দিলে আপোনালোকে গম পাই যাব
আৰু এইটো এটা আছে লগত ইয়াক 300 টকা দিলেই হ'ব, লগত যাব ই অলপ হেল্প কৰি দিয়ে। ইয়াক 500 300 800 টকা মুঠতে আপোনালোকৰ 1500 টকা যাব দুটা মানুহ বনাব হ'লে।